হেল্ল' বন্ধুসকল, একদিন ফেচবুকত দেখি আছোঁ চবেই মানে কঁঠালৰ মুচিৰ ৰেচিপি দি আছে। সেইটো কাৰণে ভাবিলোঁ ময়ো এটা খাই টেষ্ট কৰি চাওঁ আজি। গতিকে কঁঠালৰ মুচি এটা লৈ আহিলোঁ, কিন্তু এইটো মানে কটাটোহে বহুত প্ৰব্লেম, মানে এইখিনি আঠা আছে, লাগি যাব হাতত। গতিকে মই কঁঠালটো এটা কাম কৰোঁ, প্ৰথমতে গোটা গুটিকৈ এনেকৈ কুকাৰ এটাত দি বইল কৰি লৈ লওঁ। তেতিয়া মানে কি হ'ব, আঠাটো নাইকিয়া হৈ যাব আৰু কাটিবলৈ ভাল হ'ব। এতিয়া বইল হোৱাৰ পিছত মই কঁঠালটো সৰু সৰুকৈ কাটি ল'লোঁ। কাটি পেলাই মই এতিয়া বাকলি গুচাম। এতিয়া দেখিছেনে, অকণমান হাতত আঠা লগা নাই। আৰু এনেকৈ বাকলি গুচোৱাৰ পিছত মই একদম সৰু সৰু টুকুৰাকৈ কাটি পেলাই থৈ যাম। আৰু মাজৰ এইডোখৰো কাটি দিব লাগিব, এইখিনিতো আঠা থাকে। এইটো কাটি পেলাই এনেকুৱা ধুনীয়া ধুনীয়া পিচ কৰি পেলাই অলপ সৰু সৰুকৈ কাটি ইমানটো চাইজৰ পিচ বনাই লওঁ। এইখিনি এতিয়া মই ধুনীয়া ধুনীয়াকৈ সৰু সৰু টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। আৰু লগতে কাটি ল'লোঁ পিঁয়াজ, আলু আৰু বিলাহী। আৰু এইফালে মই খুন্দি ল'লোঁ আদা, নহৰু আৰু জলকীয়া। এতিয়া এইখিনি মই মাংস বনোৱাৰ নিচিনাকৈ বনাম। এতিয়া মই প্ৰথমে পিঁয়াজখিনি দিলোঁ। তাৰপিছত এয়া দিম আদা নহৰু পেষ্টখিনি। এতিয়া অলপ লৰাই দিম। আৰু অলপ দেৰি ভজাৰ পিছত মই এতিয়া কঁঠালৰ মুচিখিনি দি দিম ইয়াতে। এতিয়া অলপ সময় এনেকৈ লৰাই পেলাই এইখিনি ভাজি ল'ম। এতিয়া এইখিনি 10 মিনিটমান ফ্ৰাই হোৱাৰ পিছত মই এতিয়া আলুখিনি দি দিম কাটি ৰখা, আৰু লগতে দি দিম বিলাহীখিনি। এতিয়া এইখিনি এবাৰ ভালকৈ লৰাই পেলাই অলপ সময়ৰ কাৰণে আকৌ ধুনীয়াকৈ ফ্ৰাই হ'ব দিম। আৰু এনেকৈ অলপ সময় 5-10 মিনিটমানৰ কাৰণে ৰাখি দিম। এইখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ যোৱাৰ পিছত মই অলপ গৰম পানী কৰি ৰাখিছিলোঁ, গৰম পানীখিনি ইয়াত দি দিম। আৰু গৰম পানীখিনি দিয়াৰ পিছত মই এইখিনি অলপ সময়ৰ কাৰণে সিজিবৰ কাৰণে ৰাখি দিম। এইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া অলপ টেষ্ট কৰিবৰ কাৰণে দিওঁ। সেইটো চোৱাচোন কেনেকুৱা হৈছে টেষ্ট কৰি। কেনেকুৱা, ভাল হৈছেনে?